Hey guys, good morning. স্বাগতম জনাইছো জুপিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া বাজিছে ৰাতিপুৱাৰ 8:30। মই গা পা ধুই আজৰি কাম কাজ কৰিলোঁ। আজি অলপমান সোনকালে আজৰি হ'লোঁ কাৰণ আমি যাম মন্দিৰলৈ, মহাপ্ৰভু হিন্দাল মন্দিৰ। সেইকাৰণে সোনকালে প্ৰসাদৰ আয়োজন কৰিব লাগিব। সেইকাৰণে সোনকালে কাম বনবিলাক কৰি আজৰি হ'লোঁ। এতিয়া একাপ চাহ খাই লওঁ, খালি চাহ। তাৰপিছত মন্দিৰলৈ যাবলৈ ওলাম কাৰণ সেইটো মন্দিৰত বহুত ভিৰ হয়। সোনকালে যোৱাটোৱে ভাল বুলি ভাবোঁ কাৰণ ইমান ভিৰ হয় যে ভালকৈ পূজাও কৰিব নোৱাৰি। গতিকে ওলাই লওঁ, ভিডিঅ'টো চাই থাকিব। হে গাইজ, আই এম ৰেডি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। একদম চিম্পলকৈ ওলাইছোঁ। বাকী বস্তু পাতিখিনি ৰেডি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। আমি এতিয়া গৈ আছোঁ বাইকেৰে। গাড়ী বতাহৰ কাৰণে ইয়াতে ক'ব পৰা নাই, ভইচ অভাৰ দিবলগীয়া হৈছে। মন্দিৰলৈ বুলি ওলালোঁ, হাতত অকণমান সেৱা কৰি যাওঁ। গৈ পেলাই মনটো বহুত ভাল লাগিব। মন্দিৰৰ পৰিৱেশ, এইবিলাক গাঁৱৰ ভিতৰুৱা অঞ্চল, ভিতৰুৱা পৰিৱেশ। মন্দিৰো আছে সৰু সুৰা একোটা। এইটো কালী মন্দিৰ, বহুত ডাঙৰ হয় আৰু ওচৰতে চৰকাৰী স্কুল এখনো আছে। এইটো গোপাল মন্দিৰ আৰু এই ৰেল লাইনৰ ভিতৰৰ ৰাস্তা। ইমান পানী হৈছে এইবিলাকত। ইয়াততো ৰাতি যাবৰ কাৰণে ভয়েই অকণমান। দিনত যেনি তেনি যাব পাৰি আৰু। আহি পালোহি মন্দিৰ। এতিয়া ভিতৰখিনি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। এডাল হিন্দাল গছ হয়। ইয়াতে বহুত মান্যতা আছে। যদি শাওণ মাহৰ শিৱ পূজাত এডাল গছত সূতা মেৰুৱাই কিবা মনোকামনা খোজা হয়, সেইটো পূৰণ হয় বুলি কোৱা শুনিছোঁ। ময়ো এডাল সূতা লগাই দিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিবা কিবি বিচাৰিছোঁ, তেওঁৰ ওচৰত আশীষ বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে আহিবলগীয়া দিনবিলাক ভালে কুশলে পাৰ হয়। এইবিলাক প্ৰসাদ। ইয়াতে যোনবিলাক মানুহে প্ৰসাদ অনা হৈছিল, মন্দিৰৰ ভিতৰত কাকো এণ্ট্ৰি কৰিবলৈ দিয়া নাই। প্ৰসাদবিলাক বাহিৰৰ পৰাই দি থকা হে হৈছে। গাইজ, গুড ইভিনিং। মন্দিৰৰ পৰা আহি ইমান ভাগৰ লাগিল যে আহিয়ে শুই দিলোঁ ভাত অকণমান খাই। ইমান ভিৰ আছিল মন্দিৰত, বাপৰে বাপ। অৱশ্যে শাওণ মাহত শিৱ মন্দিৰত ভিৰ হয়ে বাৰু। এতিয়া শুই উঠি একাপ চাহ খাই ল'লোঁ মাত্ৰ। এতিয়া 7:30 বাজিল। ৰাতিৰ কাৰণে যোগাৰ কৰিবলৈ হ'ল। চাওঁ কি বনাওঁ কি নবনাওঁ, অকণমান দেখাব চেষ্টা কৰিম। হেল্ল', বনাবলৈ আহি গ'লোঁ। এয়া মই আলু আৰু কঁঠালৰ গুটি বইল কৰি লৈছোঁ। তেল কেৰাহীত বহাই দিছোঁ, গৰম হৈছে। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে অকণমান লৰাই ভাজি থাকিম। পিঁয়াজখিনি আমাৰ ভাজ খাই গৈছে ধুনীয়াকৈ। ইয়াতে এইবাৰ দি দিম আদা, নহৰু আৰু জলকীয়া বটা, মানে পেষ্ট। মই থেতালি লৈছোঁ, মিক্সিত দিয়া নাই। মিক্সিত দিয়া
পেষ্টটো মই বৰ বিশেষ ভাল নাপাওঁ। যিমান পাৰোঁ এনেকৈ হাতেৰে পিচি দিবৰ কাৰণে চেষ্টা কৰোঁ। এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। বেছি টাইম ভাজিব নালাগে, বহুত বেছিকৈ নবনাই যিহেতুকে মছলাও অকণমান ব্যৱহাৰ কৰিছোঁ। এইখিনি ভাজি থাকিম। ইয়াতে এইবাৰ বইল কৰা গুটিকেইটা আৰু আলুখিনি দি দিছোঁ, দি ধুনীয়াকৈ লৰাই দিম। অকণমান টাইম লৰাই থাকিম। বহুত বেছিকৈ নাভাজিলেও কথা নাই, কাৰণ যিহেতুকে এইখিনি বইল কৰা গৈছে। এইখিনি অকণমান ভাজি দিয়াৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি গুড়ি দি দিম। আপোনালোকে যিমানখিনি বনাই সেই হিচাপত কম বেছি পৰিমাণ কৰি দি দিব। এইখিনি অকণমান লৰাই দিলোঁ, হালধি আৰু নিমখখিনি যাতে ইয়াতে ভালকৈ সোমাই যায়, দি পেলাই অকণমান লৰাই থাকিম। ইয়াতে মই এইবাৰ দি দিছোঁ জিৰা আৰু ধনিয়া পাউডাৰ মিক্স কৰা আছে। মই মিক্স কৰিয়ে ৰাখোঁ। আৰু সোৱাদটো অকণমান বঢ়াবৰ কাৰণে চিকেন মছলা ব্যৱহাৰ কৰিছোঁ। মছলাটো পানীত গুলি দিব পাৰিলে বেছি ভাল হয়, জ্বলি নাযায় মছলাটো। যিহেতুকে মই আলুখিনি বইল কৰা আছে, অকণমান পানীৰ ভাৱটো ইয়াতে আছে, সেইকাৰণে মই মছলাটো পানীত গুলি নিদিলোঁ। আৰু জুইটো যিহেতুকে মিডিয়াম কৰা আছে, আনফালে বহাই দিছিলোঁ কেৰাহী এখন কণীকেইটা ভাজিবলৈ। কণীকেইটা ভাজি ল'ম, অকণমান ৰংচোৱা হ'লে দেখিবলৈ ধুনীয়া হ'ব। আৰু যিটো আলুৰ দম বনাইছোঁ তাৰ লগত ভালকৈ কণীকেইটা ইয়াতে দিলে ধুনীয়া লগা হ'ব। সেইটো কাৰণে মই কণীকেইটা ভাজি ল'ম, বগা কণী নিদিওঁ। এইখিনি লৰাই দিছোঁ। আৰু ইয়াতে যে ভাতকেৰেলা দেখিছে, সেইটো মাৰ কাৰণে দিছোঁ। মাৰ যিহেতুকে ডায়েবেটিক পেচেণ্ট হয়, নাখায় আলু, সেইকাৰণে ভাতকেৰেলা। ইয়াতে মই টমেটো চচ 2 টকীয়া পেকেট ব্যৱহাৰ কৰিছোঁ, 2 পেকেট। আপোনালোকে যদি ফ্ৰেছ টমেটো কিউৰি বনাই কেনেও দিব খোজে, দিব পাৰে। মিক্সিত মাৰি টমেটো চচ দিলে অকণমান খট্টা মিঠা ফ্লেভাৰটো আহে, সেইটো কাৰণে। আৰু ৰংটো দেখিবলৈ ধুনীয়া হয়, খাবলৈও ভালে হয়, সেইটো কাৰণে মই দি দিছোঁ। টমেটো চচটো অপশ্যনেল হয়, যদি কোনোবাই ভাল নাপায় নিদিলেও কথা নাই বাৰু। এইখিনি দি অকণমান টাইম লৰাই থাকিব। আনফালে বহাই দিয়া কণীকেইটাও হৈ গৈছে। ইয়াৰ পৰা আনি মই ইয়াতে দি দিম। কণীকেইটাও অকণমান মছলাখিনি যাতে কণীকেইটাৰ ভিতৰত সোমাই যায়, কণীকেইটা ইয়াতে দি পেলাই অকণমান কণীকেইটাও মই ইয়াৰ লগত লৰাই দিম। বেছি জোৰকৈ নলৰাব, নহ'লে কণীকেইটা ভাঙি যাব পাৰে। অকণমান টাইম লৰাই দিব কণীকেইটা। ইয়াতে মই ঢাকনি ব্যৱহাৰ কৰা নাই, যিহেতুকে গোটেইখিনি বইল বস্তুৱেই, সেইকাৰণে। ইয়াতে মই আদা নহৰু বটা উৰালটোত অকণমান পানী দি ৰাখিছোঁ, আধা কাপমান ব্যৱহাৰ কৰি দিলে হৈ যাব। সেইখিনি মই ইয়াতে দি দিছোঁ। বেছি পানী জোল কৰিব নালাগে, তেতিয়া সিমান সোৱাদ নালাগিব। এনেকৈ ৰাখি দিলে হৈ গ'ল। এইখিনি লৰাই দিছোঁ, হ'বৰ হৈছে, বেছি টাইম নাই। পানীটো অকণমান শু যোৱালৈকে এনেকৈ ৰাখি দিব। এতিয়া অকণমান ফ্লেমটো হাই কৰি দিলে একো কথা নাই। ইয়াতে দি দিলোঁ গৰম মছলা দি কিনি ভালকৈ লৰাই দিম। এইখিনি হৈছেই। আপোনালোকে গৰম মছলাটো দি ঢাকনি দিও থ'ব পাৰে, তেতিয়া ফ্লেভাৰটো ওলাই নাযায়। এই কণীৰ দম ৰেডি হৈ গ'ল। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিব লাগিব। হেই গাইছ, এতিয়া ভাত পানী খাই আজৰি। তামোল কণীৰ ৰেচিপি খাবলৈ বহুত টেষ্টি হৈছিল, একদম দিল খুচ হৈ গ'ল আজি খাই। এতিয়া শুব আহিলোঁ। তামোল এখন চোবাই আছোঁ বাৰু, শেষ হোৱালৈকে আছোঁ। নুশু, তামোল খাই শুব নালাগে। সেইখন শেষ হ'লে অকণমান পানী খাই শুই দিম। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সকলোতকৈ প্ৰথমতে যাতে আপোনালোকে পায়। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। গুড নাইট।